3:30 জয়সাগৰ পাইছোহি ৰাতি তাৰপৰা ফোন মাৰি আছো Hello everyone, welcome back to my channel. আজি ভিডিওটো হ'বলৈ গৈ আছে বহুত ইন্টাৰেষ্টিং কাৰণ 3 বছৰ পিছত মই মোৰ জন্ম গাঁওখনলৈ গৈ আছো হয় মোৰ শিৱসাগৰ জিলাৰ জয়সাগৰৰ ঘোঁৰাচৰা কমাৰ গাঁৱত মোৰ জন্ম আৰু এটা কথা জানেনে টিভি এক্ট্ৰেছ অমৃতা গগৈ আৰু মই সেম গাঁৱত বিলং কৰোঁ তেখেতৰ দেউতাক আৰু মোৰ পাপা ফ্ৰেণ্ডছ আছিলে সো এইবিলাক কথা পাপাই ভালকৈ জানে তেখেতৰ কথা গোটেইখিনি মই বাৰু এটা ক্লিপ দেখুৱাম তেওঁলোকৰ এৰিয়াটোৰ এনিৱেজ মই এতিয়া গৈ আছোঁ খুৰাহঁতৰ ঘৰলৈ ভিডিঅ'টো চাই So, আমি মামাহঁতৰ ঘৰৰ পৰা আহিলো আৰু এতিয়া আমতল চাৰিআলি পাইছোহি নিজৰ ঘৰলৈ গৈ আছো নিজৰ জন্ম জেগালৈ ন কেনেকৈ সেইটো জন্ম জেগা সেইটো হৈছে মামাৰ ঘৰ তোৰ যেনেকৈ দুদু মামাৰ ঘৰ সেইটো মোৰ মামাৰ ঘৰ আৰু এইটো তোৰ যেনেকৈ পাপাৰ ঘৰ এইটো মোৰ পাপাৰ ঘৰ তুমি আইতা ঘৰত থাকি পেলাই এতিয়া ডাঙৰ কৰা নাই জানো আইতা তেনেকৈ আমাকো এইটো আইতা ডাঙৰ কৰিছে আৰু তুমি কৈছিলা হে তাতে তুমি ডাঙৰ হৈছা তুমি যেনেকৈ মামাৰ ঘৰত ডাঙৰ হৈছা তেনেকৈ এতিয়া হ'লে সেইটো আমি এতিয়া পামগৈ তাত এঘণ্টামান থাকি তাৰপৰা তেজপুৰলৈ বুলি ওলাম তোমালোকে আহি আমাৰ ঘৰত সোমালে আগতে ঋতু ঘৰ আহি থাকা দেই আমাৰ দেউতা হেৰিয়ান এয়া খৰাগৰ হাবি ন খৰাগৰ হাবি আমি ইয়াতে থাকিলো কি হয় বোকা ইতিমধ্যে মাহীক ড্ৰপ কৰিলোঁ আৰু এইখনে হৈছে আমাৰ গাঁৱৰ নামঘৰৰ গেট আৰু এই মানুহজনী মানে মোৰ মাৰ মামাৰ ছোৱালী হয় সেই সম্পৰ্কত মোৰ মাহী হৈছে মোৰ নিজৰ মাহী ঘৰ ডিব্ৰুগড়ৰ ধেমেচিত এনিৱেজ খুৰাহঁতৰ ঘৰ পালোহি আৰু এখন হৈছে মোৰ সৰু খুৰাৰ ঘৰ কাষতে লাগি আছে মোৰ ডাঙৰ খুৰাৰ ঘৰ আমাৰ পাপাহঁতৰ বহুত মাটি সম্পত্তি আছিলে কিন্তু আমাৰ যিজন ককা আছিলে খুব মদাহী আৰু মানে মাটি বাৰী বিক্ৰী কৰি পেলাই শেষ কৰি দিলে পাপাহঁত সৰু থাকোঁতে সেইকাৰণে পাপাহঁতৰ আজি অৱস্থা এই গতি হ'ল কিন্তু তথাপিও মোৰ পাপাহঁতে কষ্ট কৰি চাকৰি তাকৰি ল'বলৈ সক্ষম হ'ল পৰিয়ালৰ আন মানুহেও চাকৰি তাকৰি ল'বলৈ সক্ষম হ'ল কিন্তু সৰু খুৰা থাকি গ'ল একো নাই কপালৰ কথা এইবিলাক কপালৰ লেখন এনিৱেজ ভাই ককাই আছে সকলোৱে চাব আমাৰ মা পাপাহঁতে চাই খুৰাহঁতক বিপদে আপদে সদায় আৰু এইজনী হৈছে মোৰ খুৰাৰ ছোৱালী নিহাৰিকা এইজনী হৈছে মোৰ খুৰাৰ ৱাইফ খুৰী লক্ষী আমি যাক লক্ষী বুলি মাতোঁ খুৰী বুলি কমেই মাতোঁ নিহাৰিকাৰ জন্ম হৈছে 14 বছৰৰ পিছত খুৰাহঁতৰ বিয়াৰ 14 বছৰৰ পিছত নিহাৰিকাৰ জন্ম সেইকাৰণে আমাৰ এতিয়া মোৰ ল'ৰাৰ সৈতে তাই সমান বুলি ক'লেও ভুলে নহ'ব মোৰ বিয়াৰ এমাহৰ আগত তাই জন্ম হৈছে আৰু এজন হৈছে মোৰ সৰু খুৰা বেয়া লাগে খুৰাক দেখিলে খুব কিন্তু গাটো ভাল পালে আপুনি সেইদিনাখন বোলে হেৰিয়া মই ইয়াত চেলাইন ল'লোঁ তাৰপৰা গেছৰ বেজি দিলে তাৰপৰা বিষৰ বেজি এটা দি দিলে তেতিয়া তাৰমানে জলপান খোৱা এটা দিগদাৰ আছিলে এতিয়া চলিছে চাহৰ পৰ্ব আৰু চাহ তাহ খাই আমি পৰিয়ালৰ সকলো মানুহৰ ঘৰত গৈ এষাৰ মাত দি থৈ আহিলোঁ কাৰণ আমি এতিয়া আহিম বুলি খবৰ দিয়া নাছিলোঁ সেইকাৰণে ঘৰত কোনো মানুহ নাই প্ৰায় মানুহ চাকৰিলে বুলি গুচি গ'ল যিহেতু নিজৰ ডিউটি আছে এখেত হৈছে মোৰ বৰ্তা আৰু বৰ্তা যিহেতু হেডমাষ্টাৰ আছিল মোৰ ল'ৰাক বহুত প্ৰশ্ন সুধিছে কিন্তু আৰু এজনী হৈছে মোৰ ভতিজা ছোৱালী নিহাৰিকাকতো আপোনালোকে চিনি পায়েই মোৰ ভাইটিও আনকি চাকৰি পালে এনিৱেজ এইফালে খুৰা আৰু খুৰীয়ে একেবাৰে উখোৱা চাউল টোপোলা বন্ধাত লাগিছে যিহেতু পাপাৰ ডায়েবেটিছ আছে আৰু পাপাই চাউল কিনি খায় তেজপুৰত সেইকাৰণে তেওঁলোকে টোপোলা বান্ধিছে নিজৰ ঘৰৰ চাউল আৰু মোৰ পাপাৰ ভাগত যিখিনি মাটি সম্পত্তি পৰিছিল সকলোখিনি কিন্তু পাপাই খুৰাৰ নামত ট্ৰান্সফাৰ কৰি দিলে যিহেতু খুৰাৰ চাকৰি বাকৰি নাই আৰু এই ঘৰখন হৈছে দৌ খুৰাহঁতৰ ঘৰ অমৃতা গগৈৰ এজন বিশেষ মানুহ সকলো বিপদ আপদত অমৃতা গগৈৰ লগত থাকে এনিৱেজ মোৰ ভিডিঅ'ছবোৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অমৃতা গগৈৰ প্লটটো মই বাৰু লাষ্টত পজ কৰি দেখাই দিছোঁ চ' আজিলৈ বাই বাই লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব বাই বাই